একেবাৰে সাৱধানে থাকিবি অ হ'ব অকলে যে কলৈকো নাযাবি তুমি সোনকালে ওলাই আহা আকৌ বহুত ধুনীয়া বে জেগাটো অ বে ব'লা না যাওঁ কলৈ যাবা ওপৰলে ইমান ধুনীয়া লাগিছে চোৱাচোন হেল্ল' দাদা অদিনা কোৱা মানে বেবী হোষ্টেললৈ ঘূৰি অহা নাই কি কাৰ কি হৈছে বাবা ৰবা না মা ল'ৰা কোন ল'ৰা বাপেৰ আহিছে নেউলটো তিনে কৈ দে কথাবিলাক কৈ দে ক ছাৰ মই একোৱে নাজানো ছাৰ ক ছাৰ মই একো মোৰ লগত গৈছিল সঁচা আমি একেলগে গৈছিলোঁ ফুৰিবলৈ ক'ত ফুৰিবলৈ গৈছিল তই ঠাইডোখৰলৈ আমাক লৈ যাব পাৰিবি অঁ ছাৰ পাৰিম লৈ যাম মই কিমান চুচৰাবি আমাক সেইটো কোন এই যা 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 ধৰ এই ক'ত পলাইছ ধৰ দিবি চালা ধৰিলো ছাৰ লৈ আহ তাক বল 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 চিধা চিধি গৈ থাক পোৱালি কেলা দাড়িয়ে গজা নাই কোন আছে মাতি আন যা ৰ খুলিছো কি বিচাৰিছ কি লাগে তহঁতক এইটো তোৰ ঘৰ নেকি হয় এইটো তোৰ ল'ৰা অঁ হয় মতা মৰিল ইয়াত তই অকলে থাক অঁ অকলে থাকোঁ ইমান এই পাহাৰত অকলে থাক যে মাটি বাৰী নাই যে ইয়াত এজনী ছোৱালী দেখা পাইছিলি নেকি কোন ছোৱালী এটা কলেজীয়া ছোৱালী নাই দেখা তোৰ ইয়াত বেলেগ আৰু কোন মানুহ আহে কোনো নাহে ইয়াততো মই অকলে থাকোঁ এই ছাৰ যাচোন ভিতৰত যা ক'ত পঠাইছ সিহঁতক কিবা এটা চাব দিছোঁ ৰ আৰে কি চাই ভিতৰত একো নাই ধেত তেৰিকা একো নাপাওঁ তহঁতি ভিতৰত
ছাৰ বাকী একো নাপালোঁ এইখনহে পালোঁ এইখনৰ কি কাম মই অকলে থাকোঁ লাগে মোক হ'ব কিবা খবৰ পালে আমাক জনাই দিবি আমাৰ মানুহ আহি থাকিব দিম দে ঐ বল দাদা আহক কিবা লাগিলে আমাক ক'ব ইয়াতে ফোন নম্বৰ আছে ঠিক আছে ক মা বাবা কচোন তাত কি হৈছে কচোন জাষ্ট এতিয়া সোমাইছে ৰুমত কচোন কি হৈছে ভালকৈ ক পুলিচে কি কৈছে পুলিচে বিচাৰি আছে তাইক হ'লেতো নহ'ব নহয় কিবা এটাতো খবৰ পাব লাগিব নাই পোৱা মা কি কৈছে সঁচাকৈ কচোন মই এনেকৈ থাকিব পৰা নাই নহয় তই এনেকৈ ধৈৰ্য হেৰালে কেনেকৈ হ'ব অকণমানতো ধৈৰ্য ধৰ মই ধৈৰ্য ধৰিব পৰা নাই নহয় তই মোক কৈ দেচোন কি হৈছে বিচাৰি আছে পুলিচে পাই যাব তোৰ কেতিয়া পাব তই এই ফোনটো দেচোন তই মোক সঁচা কথাটো কৈ ল দে না মা ঠিক আছে দিছোঁ দে অনিতা এই ফোনটো লচোন তহঁতে কিবা খালিনে মাৰ অকণমান খেয়াল ৰাখিবি মাক কবি বেছি চিন্তা কৰিবলৈ মানা কৰিছে পুলিচে বিচাৰি উলিয়াই ল'ব সোনকালে পাই যাম আমি তাইক তই খালি মাক চাবি দে ঠিক আছে দাদা আহা আহা আকৌ নাই তুমি যোৱা মই তলত আছো দাদা বেবীৰ ফোনটো সেইদিনা মোৰ লগত থাকি গৈছিল দিবলৈ পাহৰিলোঁ এইটো তাইক বিচাৰিবলৈ এতিয়া কি কৰি থকা হৈছে মানে এতিয়া পুলিচে জনাব কি একোৱে ধৰিব পৰা নাই এজন মানুহ আছে যি আমাক সহায় কৰিব পাৰে দাদা দেখাইছেনে বাৰু এইখিনি অকণমান এই জেগাটোত হয় অলপ আছে বিষ আপুনি এটা কাম কৰক অলপ দীঘল দীঘলকৈ উশাহ ল'ব দেই ঠিক আছে ঠিক আছে আহক আমি নামি আহক আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই মাজে সময় অলপ এক্সাৰচাইজ কৰিব লাগিব আচ্ছা নেক্সট টাইম আপুনি ধ্যান দিব অকণমান খোৱা আৰু খোৱা লোৱাবোৰ আপোনাক এটা মেডিচিন দিয়া আছে আপুনি বেড টাইম লৈ ল'ব অ'কে ঠিক আছে আৰু এটা আপোনাক কেঁচৰে দি দিছোঁ এইটো ৰাতিপুৱা খালী পেটত লৈ ল'ব খালী পেটত খালী পেটত মেডিচিনখিনি ভালদৰে ফাৰ্মাচীত বুজাই দিব এইখিনি কৰক বৰ চিন্তা কৰিব নালাগে এক্সাৰচাইজটোৰ ওপৰত অকণ ধ্যান দিয়ক কেইদিনমানৰ পাছত আকৌ এবাৰ আহিব বাকী চব মেডিচিনটো ঠিক হৈ যাব অ'কে থেংক ইউ মষ্ট ৱেলকাম
হেল্ল' হেল্ল' মুকুল দা ন হয় মই জিনাই কৈছোঁ কালি যে আপুনি লিফ্ট দিছিলে অঁ চিনি পাইছেনে অঁ জিনা কোৱা আপুনি বিজি আছিল নেকি বাৰু নাই মই এনেই বিচনাতে পৰি আছিলোঁ মই আচলতে খবৰ এটা দিবলৈহে ফোন কৰিলোঁ অঁ মোৰ লগৰ বেবী যে তাই কালিৰ পৰা মিচিং হৈ আছে কি কোৱা অঁ মুকুল দা তাই যে ওলাই গৈছিল ঘূৰিয়ে নাহিলে কি এতিয়ালৈকে যে তাইক কোনো বিচাৰিয়ে পোৱা নাই গম পাইছ নাই কথাটো পাইছোঁ ক'ত গৈছিলনো সিহঁত এই ক'ৰবাৰ ৰিজাৰ্ভ ফৰেষ্টলৈ গৈছিল বয়ফ্ৰেণ্ডৰ লগত বয়ফ্ৰেণ্ডৰ লগত এই দৰ্শনে কিবা কৰিছে গম পাইছনে মোৰ তাক একদম ভাল নালাগে মুকুল দা জিনা তুমি যেতিয়া কল কৰিলা মানে মই ভবা নাই তুমি এনেকুৱা এটা খবৰ দিবা বুলি হয় এণ্ড আই ৱাজ লাইক ভেৰি শ্বকড তাকে বৰ চিন্তা হৈছে পুলিচে কি কৈছে কিবা পুলিচ আমাৰ হোষ্টেললৈকে আহিছিলে মোক ঢেৰ প্ৰশ্ন কৰিলে অ'কে তাৰ পাছত আমি দৰ্শনক তাৰ ৰুমৰ পৰা উঠাই সি আৰু বেবী যোৱা লাষ্ট লোকেশ্যনটোলৈকে গৈ পালোগৈ সি কি কৈছে সি এতিয়ালৈকে ভালদৰে মুখ খোলা নাই নাই মুখ খোলা নাই মানে লাইক একেলগে গৈছিলে সিহঁতি চ' ক'ত গ'ল তাৰ পৰা তাকেইতো আচৰিত লাগিছে কথাটো ভাবি মানে সি সাৰি আহিলে বাট তাই তাতে হেৰাই গ'ল সেইটোৱেইটো কথাটো সেইটোৱেই কিন্তু সি একো মুখ খোলা নাই শুনিবলৈ একদম ষ্ট্ৰেঞ্জ লাগিছে জিনা একদম একেবাৰে কেনেকৈ হ'ব পাৰে সেইটো বাই দ্য ৱে ইণ্টাৰেষ্টিংলি মই তোমাৰ ৰিচেণ্টলি তেনেকুৱা এটা মানে চিমিলাৰ কেছ এটা মই চোৱা চিতা নিজৰ ফালৰ পৰা কৰি আছিলোঁ তেনেকৈ ছোৱালী এজনী মানে সেই একে জেগাতে হেৰাইছে হয় নেকি অঁ সেইটো মেটাৰত মই নিজে অলপ ইনভেষ্টিগেশ্যনো কৰি আছোঁ আমাক তেনেহ'লে সহায় কৰকচোন আপুনি মোৰ ফালৰ পৰা যিখিনি পাৰোঁতো মই কৰিমেই কিন্তু পুলিচৰ ডেফিনেটলি হেল্প লাগিব সেইটো হয় মই বেবীৰ ককায়েকক আপোনাৰ কথা কৈছোঁ অ'কে তেওঁ ইয়াতে আছে এতিয়া হয় হাউজ ইন নাও চিন্তিত আৰু হোটেল ৰুমতে আছে বহুত চিন্তিত অঁ বাই দ্য ৱে ফ্ৰেণ্ড নেকি এনিৱেজ মোৰ বয়ফ্ৰেণ্ড গৌৰৱ অঁ হাই গৌৰৱ অ'কে জিনা তাই যোৱা জেগাডোখৰ নাম কি বেবী 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 মা